हेलो एवरीवन কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে কুশলে আছে নতুন এটা ৰেচিপি লৈ মই পল্লৱী মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি লৈ লৈছো মই ভাত কেৰেলা পুৰ বনাম এটো ৰেচিপি মোক মোৰ মায়ে বনাই খুৱাইছিল ভাবিলো বনাই আপোনালোকৰ লগতো আজি মই শেয়াৰ কৰো কেনেকনো বনাও ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব দেখিব পাৰিছে ভাত কেৰেলা ওপৰৰ বাকলিখিনি মই ধুনীয়াকৈ গুছাই লৈছো এনেকৈ গুটে বাকলিটো গুছাই মাজতে দুফাল কৰি লব লাগিব একে ধৰণে মই গুটে কিটা বাকলি গুছাই দুফালকৈ কাটি লম ভাত কেৰেলা কিটা মই ভালকৈ ধুই হাফ বইল কৰি লম মই ভাপতে সিজাইছো আপোনালোকে ইচ্ছা কৰিলে গেছতে পানী অলপ দি বইল কৰি লব পাৰে ভাত কেৰেলা কিটা বইল হয় মানে মই সৰু পিয়াজ এটা লৈছিলো হেতু সৰুকৈ কাটি লৈছো কেটামান পাঁচপুৰণ লৈছো কেটামান জিৰা লৈছো আৰু শুকান জলকীয়া দুটা সৰুকৈ কাটি লৈছো আপোনালোকে ইচ্ছা কৰিলে চিলি ফ্লেক্সও ইউজ কৰিব পাৰে আদাৰৱাইজ কেঁচা জলকীয়াও ইউজ কৰিব পাৰে সৰু বাউল এটা লৈ লৈছো তাতে মই দি দিছো ৰেড চিলি পাউডাৰ ধনিয়া পাউডাৰ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ মিট মছলা আৰু অলপ হালধি এইখিনি ভালকৈ মিলাই লৈছো ইয়াত এতিয়া কমকৈ পানী দি এইখিনি ভালকৈ এটা ঘোল বনাই লম এইখিনি সাইডত থৈ মই আৰু এটা বাউল লৈ লম এটো বাউলত লৈ লৈছিলো মই 2 চামুচ বেচন অলপ পানী দি ঘুলি লৈছিলো আৰু তাতে মই দি দিছো অলপ কসুৰী মেথি এইখিনি ভালকৈ লৰাই লম এইখিনি থিকনেসটো ধৰিব পাৰিছে নিশ্চয় আনফালে মই ভাত কেৰেলাখিনিও সিজি উঠিল এইখিনিতে মই চামুচ এখন লৈ তাৰ মাজৰ অংশখিনি ধুনিয়াকৈ উলিয়াই লম উলিয়াই লওঁতে বহুত কেয়াৰফুল হ'ব লাগিব যাতে সাইডত এৰাই নাযায় হেতু চাব একে ধৰণে মই ভাত কেৰেলাখিনি মাজৰ অংশখিনি গুছাই ললো আনফালে মই পেন এখন পাতি লৈছিলো পেনখন গৰম হোৱাৰ ইয়াতে মই দি দিম অলপ মিঠাতেলখিনি গৰম হোৱাৰ ইয়াতে মই দি দিছো জিৰাখিনি ফুটি উঠাৰ ইয়াতে দি দিছো মই পাঁচপুৰণখিনি আৰু জিৰাখিনি ভালকে হোৱাত ইয়াতে মই দি দিম কাটি থোৱা জলকীয়া কেটা আৰু লগতে দি দিছো কাটি থোৱা পিয়াজখিনি এইখিনি ভালকৈ লৰাই ভাজি লব লাগিব অলপ টাইম এইখিনি ভালকৈ ভাজ খোৱাত বনাই থৈছিলো যে ঘোলটো সেইখিনি ইয়াতে মই দি দিম মছলাখিনি ভালকৈ ভাজ খোৱাত ইয়াতে মই ভাত কেৰেলা মাজৰ অংশখিনি দি দিছো এইখিনি ভালকৈ হেচি ভাজি লব লাগিব যাতে মছলাখিনি ভাত কেৰেলা মাজৰ অংশখিনিৰ লগত মিক্স হৈ যায় আপোনালোকে ইচ্ছা কৰিলে ইয়াত বইল ডিম এটাও দি দিব পাৰে লগতে ইয়াতে দি দিছো মই সোৱাদ অনুসৰি নিমখ এইখিনি হোৱাত গেছটো অফ কৰি অলপ ঠাণ্ডা হ'ব দিলো এতিয়া ভাত কেৰেলা এটা কৈ লৈ তাৰ মাজত এইখিনি মই এটা ফিল কৰি লম একে ধৰণে মই গুটেকিটা ফিল কৰি লম ধৰিব পাৰিছে মই গুটেকিটা ফিল কৰি ললো একেখন পেনতে মই তেল অলপ দি দিছো আকৌ বেচন আৰু কসুৰী মেথি ঘোলটো যে বনাইছিলো এটা ভাত কেৰেলাখিনি ইয়াত এটা কৈ মই ডিপ কৰি লম বেচনৰ ঘোলখিনিত এটা কৈ ডিপ কৰি যাম আৰু পেনখনত দি যাম এইখিনি এটা সাইড হৈ গৈছে ইটো সাইডো মই লুটিয়াই ফ্ৰাই কৰি লম খুব কম তেলতে সোনকালে হোৱা এটা ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিলো আশা কৰো ভিডিওটো চাই নিশ্চয় ভাল পালে এবাৰ বনাই খাই চাব লাইক কৰিব শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আকৌ নতুন এটা ভিডিও লৈ আহিম থ্যাংক ইউ ফৰ ওয়াচিং